দেউতা এয়া ৰোহিত গাধা। হেল্ল' বুঢ়া হেল্ল' বুঢ়ী নিশা তোৰ মাৰে এটা ইংলিছ জানে নে নাজানে অলপ অলপ জানে। তই ইংলিছ কৰপে শিকছা? কুকুৰালিত তাপে কুকুৰালিত তাপে কুকুৰালি কি কওঁ ইয়ে? মই ইংলিছ আগতে অলপো নাজানিছিলো কুকুৰালি তাত টিউচন লৈ কিবাকে অলপ পাৰা হৈছো চাবি নেকি হোৱাট ইজ দিছ হাউ মেনি ফিছ মাই ইংলিছ ইজ ডন মিছ মিছ বেপাৰীয়ে ফিছ কাটিং পিছ পিছ দেউতা মই যে কৈছিলো গাধা তই ইয়ে। আচ্ছা ৰোহিত আজি দুপৰীয়া ভাত নাই আমাৰ ঘৰত। নাইলা ভাত চাত একোৱে খাই নমৰা নেকি মইতো দিনত 5 বাৰ ভাত খাওঁ তহঁতেও খাবি ঐ ভিঠি উঠা ঠিকে কৈছা ৰান্ধবা লাগব আজি পে। এই বুঢ়া লোনৰ কিস্তি নিবা মানুহ আহিছে বাহিৰত মই মল্লো বুলি কওঁ নিশা তই চাইছোন এইটোত গাধা হৈছোন অলপ এইটো চাও টিপি চাও অ'কে পাপা। নিশা তই গাধা বনাব পাৰা কিয় নৰিম মই গাধা বনোৱাত এক্সপাৰ্ট বাবা। বাপৰে বাপ কৰপে শিকি থৈছে এই মুখা আগৰ পে পাৰো মই। আমাৰ তাতো আছে গাধা বনা মেচিন তই মোক শিকাই দিবি যাও এইটো কৰপে পাইছা? আমাৰ দেউতা 1 নম্বৰ গাধা আছিল এইটো দেউতাৰে হয় এইটো দেউতাই টিপি আছিল তই মোক শিকাই দিবি এতিয়া দিনটো কি আছে এইবিলাক? মই কি জানো বুজি পাইছো ৰ মই চাই থাক মোৰ টিপি আছে এইপা ঐ কিনকে বা কৰে এইটো চি সেইটো টিপি দিব লাগব কিজানি এইটো ফিটিং কৰিব লাগব তেতিয়াহে হ'ব। Good. এইটোতো আগৰ পে পাৰো মই এইটো মোক মায়ে শিকাইছিল আকৌ বজাই দেখো নেকি ৰোহিত ছাৰ মই শুনছো তই বোলে লুকে লুকে বিড়ি খাৱ কৈছা লেট্ৰিনত সোমাই বিড়ি টানি থাকে। তই সুধছ নেকি যাই ফেলে বহি থাক ছাৰ মই খাওঁ বিড়ি পঢ়া শুনাত গুৰুত্ব দি পঢ়া শুনাত হলি গাধা তই খা আকৌ বিড়ি আৰু চাধা বিড়ি খাৱা বহুত বেয়া বিড়ি খাবা নাগে আজি পে নাখাবি একো নহয় ছাৰ আমাৰ দেউতাই বিড়ি খাইছিল মই এতিয়া দেউতাতকেও বেছিকে বিড়ি খাম ভগৱান চিগাৰেটৰ দাম বাঢ়িলেও বিড়িৰ দাম নাবাঢ়ে যাতে বিড়ি নাখালি মোৰ হাগাই নলয় ভগৱান প্লিজ ভগৱান যাতে বিড়িৰ দাম বাঢ়ি নাযায়। ৰোহিত কিতাপকেইখন ভৰাই দিছো। মোৰ বেগটো জিংকে টিংকে নালিবি মা তাতে মোৰ বহুত প্ৰাইভেট বস্তু থাকে কলম চলম গিলা ঘৰে যাব নহলি তোৰ বেগৰ পে এটা বস্তু পাইছো। এনেকুৱা কি বস্তু পাইছা মা? 1 বান্ডল বিড়ি পাইছো। বিড়িৰ বান্দোল সঁচা কথা ক ৰোহিত। চালা মই বিড়িয়ে নাখাওঁ মোৰ বেগত বিড়ি পাইছি মোৰ লগগিলাকে স্কুলত ফাঁচবৰ কাৰণে মোক এনেকে বিড়ি ভৰাই দিছি মোৰ লগগিলাক বস্ত বেয়া মোক কালি মাছি মাৰিত পাই মই স্কুলতো নাযাওঁ ভাই চৰকাৰে চিগাৰেটৰ দাম বাঢ়াই দিলা চিগাৰেটৰ দাম বাঢ়াইছি আৰু বিড়ি কমাই দিছি এইগিলা শুনলি মই চিগাৰেট বাদ দিওঁতে লাগে কিন্তু চালা মই বাদ দিবাই নোৱাৰো নহয় যা এডাল গোল ফ্লেক লৈ আহ বিড়ি খাবি ৰ তই আমাক বিড়ি খাবা দি আছা কিন্তু আমি চিগাৰেটে খাওঁ বাবা তহঁতে এডাল চিগাৰেট যিমান পইচা দি খা সেইটো পইচাত দি মই 1 বান্ডল বিড়ি কিনি আনি খাওঁ সেইটোহে কথা নেকি ৰ আজি পে ঘণ্টা চিগাৰেট নাখায় যা ঐ চিগাৰেট এটা দে দো नहीं देगा तो बुद्ध मारूंगा मैं यार दौकाई दूं दोनों सिगरेट तो नहीं है मेरे पास बीड़ी खाएगा हम बीड़ी नहीं खाता है ओनली सिगरेट खाता है साला है ময়ো আগতে তো নিচিনাকে বহুত চিগাৰেট খাইছিলোঁ কিয় বাদ দিলি পিছে এডাল চিগাৰেটৰ যিমান দাম 1 পেকেট বিড়ি পায় সেই দামেই দি সেইকাৰণে মই বাদ দিলোঁ আৰু তইও খাবি বিড়ি ঘণ্টা মই বিড়ি খাম বা কি ধুনীয়া লাগছে দালি ভাতকেইটা